আপোনালোক সকলোকে পুনৰ এবাৰ স্বাগতম জনাইছো আমাৰ এন সাপোৰ্টৰ আজিৰ এইটো ভিডিঅ'ত আৰু আজিৰ এই ভিডিঅ'ত মই আপোনাক সৈতে এটা তথ্য শেয়াৰ কৰিম যে যদি আপুনি আমাৰ nsdlkyc.com ৱেবছাইটৰ এজন মেম্বাৰ আছিলে ৰিটেইলাৰ ডিস্ট্ৰিবিউটাৰ সুপাৰ ডিস্ট্ৰিবিউটাৰ তেন্তে আপুনি নিশ্চয় গম পায় যে আমাৰ ৱেবছাইটটো 4-5 দিনৰ পৰা ওপেন হোৱা নাই ইয়াৰ কাৰণটো হৈছে আমাৰ ডমেইনটো সাসপেন্ড হৈ গৈছে হয়তো আপুনি চিন্তা কৰিব পাৰে যে আপোনাৰ টকাটো কি হ'ব এতিয়া আমি এটা নতুন সাইট মুকলি কৰিছো nsdlkyc.in হেটো সাইটৰ লিংক মই এইটো ভিডিও ডেসক্ৰিপচনত দি দিছো আপুনি ভিডিও ডেসক্ৰিপচনৰ লিংকত ক্লিক কৰি যদি আপুনি সাইট ভিজিট কৰি আপুনি আপোনাৰ পুৰণা আইডি পাসওয়াৰ্ড ইয়াত আপুনি এন্টাৰ কৰি লগইন কৰিলে আপোনাৰ পুৰণা আইডি যিমান টকা আছিল সেই টকাটো আপুনি এইটো ৱেবছাইটতো পাই যাব আৰু আপুনি যিসমূহ সাৰ্ভিস ইউজ কৰি আছিল সেম সুবিধা আপুনি ইয়াতো পাব হোস্টিংৰ ডাটাবেস একো চেঞ্জ হোৱা নাই কেৱল ডমেইনটো চেঞ্জ হৈছে nsdlkyc.com আছিল এতিয়া nsdlkyc.in হৈছে তো আপুনি যাতে পাজল নহয় সেইবাবে মই ভিডিও ডেসক্ৰিপচনত লিংক দি দিছো কাৰণ এতিয়া অনলাইনত বহুত ৱেবছাইট আছে সেম কপি কৰি আছে তো ডাইৰেক্ট আপুনি ভিডিও ডেসক্ৰিপচনৰ লিংকত ক্লিক কৰি আপুনি ভিজিট কৰি ল'ব তেতিয়া একো সুবিধা নাই আৰু মই আপোনাক এটোৱে কম যে আপুনি যদি চিন্তা কৰি আছিল যে আপোনাৰ টকাটো মাৰ গৈছে আপুনি তেনেকা চিন্তা কেতিয়াও নকৰিব কাৰণ আমি যিমান সময়লৈকে আছো আপোনাৰ টকা কেতিয়াও মাৰ যাবলৈ নিদিও আৰু আমাৰ সাইট এতিয়া নতুন মুকলি হৈ গৈছে এটো সাইট ভিজিট কৰি আপুনি ইউজ কৰিব পাৰিব আমাৰ গুটেখিনি সাৰ্ভিস আৰু যদি আপুনি আমাৰ পুৰণা এপছ ইনষ্টল কৰি আছিল সেই এপছটো আপোনাৰ মোবাইলৰ পৰা আপুনি আনইনষ্টল কৰি ল'ব আৰু আইডি লগইন কৰি ইয়াত আপুনি এপ ডাউনলোডৰ আপুনি অপচন পাব ইয়াত ক্লিক কৰি আপুনি আমাৰ নতুন মোবাইল এপছটো আপুনি ইনষ্টল কৰি ল'ব এটো ইনষ্টল কৰিলে আপুনি আপোনাৰ পুৰণা টকাখিনি ইয়াতো পাই যাব আৰু ইয়াৰ পৰা আপুনি মোবাইল ৰিচাৰ্জ ডিটিএচ ৰিচাৰ্জ আপুনি কৰিব পাৰিব ভালে এটা কমিশন আছে আপুনি কমিশন লাভ কৰিব আৰু যদি আপুনি আজন আমাৰ নতুন সাবস্ক্ৰাইবাৰ হয় বা আপুনি যদি আমাৰ সাৰ্ভিসটো লোৱা নাই মই জনাব বিচাৰিছো আপোনাক যে মাত্ৰ আপুনি 49 টকা খৰচ কৰি আপুনি এটা NSDL আইডি পাব আপুনি ইয়াত আনলিমিটেড পান কাৰ্ড এপ্লাই কাৰেকচন কৰিব পাৰিব লগতে আপুনি মোবাইল ৰিচাৰ্জ ডিটিএচ ৰিচাৰ্জৰ আপুনি সুবিধা লাভ কৰিব সাৰ্টিফিকেটও পাব তো কেনেকৈ ৰেজিষ্টাৰ কৰিব লাগে কেনেকৈ পান কাৰ্ড এপ্লাই কৰিব লাগে কাৰেকচন কৰিব লাগে কেনেকৈ মোবাইল ৰিচাৰ্জ কৰিব লাগে গুটেখিনি টিউটোৰিয়েল ভিডিও মই এইটো ভিডিও ডেসক্ৰিপচনত দি দিছো আপুনি হেগৰা ভিডিও চাই ললে আপুনি গম পাই যাব মাত্ৰ এটা কথা মনত ৰাখিব হেগৰা ভিডিওত মই কৈছিলো যে nsdlkyc.com কিন্তু এতিয়া .com নহয় এতিয়া nsdlkyc.in হৈ গৈছে আৰু এইটো সাইটত আপুনি ভিজিট কৰি আপুনি আমাৰ গুটেখিনি সাৰ্ভিস লাভ কৰিব তো এখিনি আছিল আজিৰ এইটো ভিডিওত ইনফৰমেশন দিবলগিয়া ভিডিওটো সম্পূৰ্ণ শেষলৈকে চোৱাৰ বাবে আপোনাক বহুত বহুত ধন্যবাদ ভিডিও চাই ভাল লাগিছে লাইক কৰিব যদি সাবস্ক্ৰাইব কৰা নাই চেনেলটো সাবস্ক্ৰাইব কৰিব আকৌ লগ পাম নতুন এটা ভিডিঅ